যোৱা কিছুদিন আগত মকিবুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে আমাৰ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া গোষ্ঠীগত সংঘৰ্ষ যি হৈছিল 2008-2012 তাৰ মূল নায়ক বুলি কৈছিল আৰু মই তেখেতক প্ৰত্যাহ্বান জনাইছিলোঁ যদি মূল নায়ক হিচাপে কোনো আপোনাৰ হাতত তথ্য আছে মকিবুৰ ৰহমানৰ হাতত কিবা তথ্য আছে কিবা প্ৰমাণ আছে তেতিয়া ৰাজহুৱা কৰিব লাগে কিন্তু যোৱাকালি তেওঁ এটা সংবাদমেলৰ যোগে সোশ্যাল মিডিয়াত প্ৰচাৰ কৰিছে আৰু মই দেখিছোঁ তাতে সেই যি প্ৰত্যাহ্বান জনাইছোঁ সেই প্ৰত্যাহ্বানটো তেওঁ খণ্ডন কৰিব পৰা নাই বা কোনো তথ্য দাঙি ধৰিব পৰা নাই গতিকে আমি ইউপিপিএল দলৰ পৰা যেহেতু সেইদিনাখন মই কৈছিলোঁ যে আইনীভাৱে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিম যদি কোনো তথ্য বা প্ৰমাণ দিব নোৱাৰে গতিকে তেওঁ যেহেতু দিব নোৱাৰিলে আমি 2 দিনৰ ভিতৰত আইনীভাৱে ব্যৱস্থা লোৱাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তো আজি আকৌ যোৱাকালি যি সংবাদমেল যোগে তেওঁ প্ৰচাৰ কৰিলে যে বিটিচিৰ ভিতৰত থকা অনাবৰু গাঁওসমূহ বিটিচিৰ পৰা কৰ্তন কৰিব নালাগে বুলি আপচুৰ প্ৰেচিডেণ্ট হৈ থকা অৱস্থাত বৰ্তমান ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই কেছ কৰিছে বুলি তেওঁ স্পষ্টভাৱে কৈছে মই তেখেতক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ আকৌ তেখেতক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যদি তেওঁৰ হাতত কোনো তথ্য আছে তেওঁ বিটিচিৰ পৰা গাঁওসমূহ কৰ্তন কৰিব নালাগে বুলি কেছ কৰা যদি কিবা প্ৰমাণপত্ৰ বা তথ্য আছে তেতিয়াহ'লে তেওঁ ৰাজহুৱা কৰে গতিকে তেওঁ অনাহকত আমাৰ ইউপিপিএল দলৰ সভাপতিৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাৰণে ৰাইজৰ মাজত অপচেষ্টা যি কৰিছে সেই অপচেষ্টা বন্ধ কৰাৰ বাবে মই তেখেতক আহ্বান জনাইছোঁ আৰু তেখেতে কৈছে যে মই হেনো বিটিচি বা বিটিআৰ চুক্তি নপঢ়াকৈয়ে ইউপিপিএলত যোগদান কৰিছোঁ মই তেখেতক এটা কথা ক'ব বিচাৰোঁ ৰহমানক যে আপুনি হয়তো বিটিচি বা বিটিআৰ চুক্তি আজিলৈকে পঢ়া নাই যাৰ কাৰণে আপুনি এনেকুৱাকৈ কথা ক'বলৈ পাৰিলে যদি আপুনি পঢ়া নাই আৰু পঢ়িব ইচ্ছা আছে তেতিয়াহ'লে আপুনি মোৰ পৰা বিটিআৰ চুক্তিখন লৈ পঢ়িব পাৰিব বুলি মই তেখেতক আহ্বান জনালোঁ আৰু 2 নম্বৰ কথাটো কৈছিলে যে তেওঁ যে মই মকিবুৰ ৰহমানক ক'ব বিচাৰিছিলোঁ মকিবুৰ ৰহমানে গোষ্ঠীগত সংঘৰ্ষৰ সময়ত কোনো শিবিৰতো আমি দেখা পোৱা নাছিলোঁ বুলি মই ইয়াৰ আগৰ এটা সংবাদমূলক সুধিছিলোঁ বা কৈছিলোঁ তেখেতক কিন্তু তেওঁ তাৰ উত্তৰটো এনেকুৱা ধৰণৰ দিলে যে তেওঁ হেনো গোষ্ঠীগত সংঘৰ্ষৰ সময়ত প্ৰায়তঃ শ্বহীদ লাফিকুল ইছলাম ABMCৰ সভাপতি তেখেতৰ ঘৰত গৈছিলে খানা খাইছিলে তেখেতৰ জানাজাৰত আছিলে তেনেকুৱা ধৰণে তেওঁ উত্তৰটো দিছে গতিকে এইটো ৰাইজে বিবেচনা কৰিব উত্তৰটো তেওঁ শুদ্ধ দিছে না ভুল দিছে আৰু এটা কথা তেওঁ ভিডিঅ'ত প্ৰকাশ কৰিছে যে মুছলমানসকলক গাহৰি মাংস কেকেৰা বা তেনেকুৱা শামুক এইবোৰ খাবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে বুলি তেওঁ যোৱাকালি এটা সংবাদমেল যোগে প্ৰচাৰ কৰিছে গতিকে মই তেখেতক এটা কথা ক'ব বিচাৰোঁ তেখেত যিহেতু এটা সংগঠনৰ সভাপতি বুলি কৈছিলে গতিকে এজন সভাপতি হিচাপে কোনো এটা বিষয়ৰ ওপৰত চৰ্চা নকৰি বিষয়টো সম্পূৰ্ণ নজনাকৈ ৰাইজক বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ কাৰণে কোনো ধৰণৰ মন্তব্য দিব নালাগে তেওঁ যেহেতু যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই কি প্ৰসংগত এই কথাখিনি কৈছিল তেওঁ জনাৰ প্ৰয়োজন আছে তেওঁ হয়তো নাজানে যে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিলে যে আহোমসকলে যি সময়ত আহোমসকলৰ 600 বছৰ ৰাজত্ব কৰিছিলে দেশখনত ৰাজত্ব কৰিছিলে তেনে এটা সম্প্ৰদায় বা তেনে এটা জনগোষ্ঠী যাৰ IAS অফিচাৰ বা IPS অফিচাৰেই কওক ডক্টৰ ইঞ্জিনিয়াৰেই কওক বা উচ্চপদস্থ বিষয়া হিচাপে তেওঁলোকৰ জনগোষ্ঠীটো অসমৰ ভিতৰত তেওঁলোকৰ জনগোষ্ঠীটো আহোম সম্প্ৰদায়ৰ ভিতৰতেই বেছি আছে তো তেনেকুৱা এটা সম্প্ৰদায়ক যেতিয়া একেবাৰে নিম্ন শ্ৰেণীৰ সম্প্ৰদায় যেনে হাজোং বা তেনেকুৱা ক্ষুদ্ৰ জনগোষ্ঠীৰ লগত একেলগে ৰাখিব বিচাৰিব বা থকাৰ কাৰণে কোনোবাই সিদ্ধান্ত গ্ৰহণ কৰিব তেনে এটা পৰিৱেশত সভাপতি ডাঙৰীয়াই এই কথাখিনি কৈছিলে গতিকে তেওঁ এটা চিনেমাৰ সম্পূৰ্ণখিনি নোচোৱাকৈ
মাত্ৰ 2 মিনিট সময় সিনেমাখন চাই সিনেমাৰ মানে বিৱৰণ দিব খুজিলে এইটো কোনো ধৰণৰ বা মানি লোৱা নাযায় বা সেইকাৰণে মই তেখেতক অনুৰোধ কৰিছোঁ তেখেতে ভিডিঅ'টো চাই লওক ভালদৰে বা সিনেমাটো ভালদৰে চাই লওক তেওঁ যেতিয়া এই কথাখিনি কৈছিলে সম্পূৰ্ণ 2 মিনিট 50 সেকেন্ডৰ এটা ভিডিঅ' ক্লিপ আছিলে আৰু সেই ভিডিঅ' ক্লিপৰ পৰা মাত্ৰ 55 সেকেন্ডৰ এটা ভাষ্য কাটি আনি এইখিনি ভাইৰেল কৰিছে গতিকে এজন সভাপতি হিচাপে এটা দলৰ সভাপতি হিচাপে অন্তত এইখিনি কাণ্ডজ্ঞান তেখেতৰ থকাটো প্ৰয়োজন আৰু তেওঁ মোক কৈছে যে মই হেনো মোৰ ইয়াৰ আগৰ যি সংবাদ মাধ্যম তাতে মই কৈছোঁ যে বিটিআৰৰ বাহিৰৰ মানুহে বিটিআৰৰ হৈ কথা ক'ব কোনো মানুহে কথা ক'ব নোৱাৰে মই এই কথাটো কেতিয়াও কোৱা নাই সকলোৰে সাংবিধানিক অধিকাৰ আছে মই এইটোৱে কৈছিলোঁ যে মুকিবৰৰ দৰে এজন ব্যক্তিয়ে বিটিআৰবাসী ৰাইজৰ কাৰণে চিন্তা কৰিব নালাগে বিটিআৰত তেওঁতকৈ ভাল তেওঁতকৈ জনা মানুহ বহুত আছে গতিকে বিটিআৰৰ সংখ্যালঘু জনসাধাৰণৰ কাৰণে চিন্তা কৰাৰ তেওঁৰ প্ৰয়োজন নাই গতিকে আমি এইখিনি চিন্তা কৰি আমি আছো তাৰপিছত তেওঁ এটা কথা কৈছিলে যে জিএসপি মই তেখেতক লিডাৰ বুলি কৈছিলোঁ মই জিএসপি লিডাৰ বুলি তেখেতক কোৱাও নাই আৰু কোৱাৰ প্ৰয়োজনীয়তাও নাই গতিকে তেখেতে জিএসপি লিডাৰ হয় কি হয় এইটো তেখেতে জানিব মই কিন্তু আৰু সেদিনাখন তেওঁ যেতিয়া মানে জিএসপিক ভোট দিব লাগে বুলি কৈছিলে তেতিয়া কিন্তু আমি অলপ গোন্ধ পাইছোঁ তেওঁ আচলতে কি কৰিব বিচাৰিছে জিএসপিৰ নাম লৈ কাক জিএসপিৰ কান্ধত বন্দুক থৈ কাক স্বীকাৰ কৰিব বিচাৰিছে বা কাৰ হৈ উকালতি কৰিব বিচাৰিছে অলপ গোন্ধ পাইছোঁ আৰু যেটো এইবাৰ ভিডিঅ'ত তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰিছে তেওঁ কৈছে যে 15 বছৰ আমাৰ ইউপিপিএল দল বিজেপিৰ লগত মাৰ্চ হৈ বিটিআইডিত বা বিটিচিত বা বিটিআৰত নিৰ্বাচন খেলি আছে বুলি কৈছে গতিকে তেখেতক মই তেতিয়াও প্ৰশ্ন কৰিছোঁ যে আপুনি কিহৰ ভিত্তিত এনেকুৱা ধৰণৰ কথাবোৰ কৈ আছে তো আপুনি স্পষ্ট কৰক যে এইটো মোৰ প্ৰমাণ আছে বিটিআৰত ইউপিপিএল দলে বিজেপিৰ লগত মাৰ্চ হৈ ইলেকশ্যন খেলি আছে গতিকে তেনেকুৱা যদি তথ্য আছে তেতিয়াহ'লে আপুনি কওক আৰু আপুনি এতিয়া জানা দৰকাৰ যে এতিয়া এই মুহূৰ্তলৈকে অসম চৰকাৰ বিজেপি আৰু বিপিএফ দলৰ মিত্ৰজোঁটত চলি আছে বা বিটিচি অঞ্চলতো বা বিটিআৰ অঞ্চলতো এইবাৰ যি ইলেকশ্যন খেলিছে তেওঁলোকে এটা বুজাবুজিৰ মাজেৰে নিৰ্বাচন কৰে তেনেস্থলত ইউপিপিএল দল বিজেপিৰ লগত সংযোগ আছে বুলি বা মিলামিলি আছে বুলি কোৱা কথাটো সম্পূৰ্ণ ভিত্তিহীন গতিকে তেওঁক মই এটা প্ৰশ্ন কৰিছোঁ আজিৰ তাৰিখত যে তেওঁ কৈ আছে যে বিজেপিক ইউপিপিএলক ভোট দিলে বিজেপিক ভোট দিয়া হ'ব বুলি যে সংখ্যালঘু ৰাইজক মানে বিচলিত ভাৱমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে তেখেতক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে 15 বছৰত আপুনি এবাৰো কিয় নকলে বিপিএফক ভোট দিলে বিজেপিক ভোট দিয়া হ'ব বুলি কিয় নকলে যেহেতু তেওঁলোকে একেলগে চৰকাৰ গঠন কৰিছে বিটিচি পৰিষদ গঠন কৰিছিলে তেওঁলোকৰ মিত্ৰজোঁট আছে তাৰ পিছতো আপুনি কিয় এবাৰো নকলে যে বিপিএফক ভোট দিলে বিজেপিক ভোট দিয়া হ'ব আজি কিয় এই কথাটো কৈছে আজি কেনেকৈ আপোনাৰ ওপৰত আপোনাৰ মনত পৰিলে আপুনি কৈছে যে বিটিচি অঞ্চলত ইউপিপিএলক ভোট দিলে বিপিএফে যিমান অত্যাচাৰ কৰিছিলে তাতকৈ আৰু বহুগুণে বেছি হ'ব বুলি কথাখন ৰাইজৰ মাজত আপুনি প্ৰচাৰ চলাইছে আপোনাৰ দৰে এজন ব্যক্তিৰ পৰা সংখ্যালঘু জনসাধাৰণে ইয়াতকৈ আৰু ভাল সাজেশ্যন পাবও নোৱাৰে কাৰণ আপোনাৰ দৃষ্টিত মুছলমানসকলৰ বা সংখ্যালঘু অধ্যুষিত অঞ্চলত বিগত 17টা বছৰে 4বাৰ যি গোষ্ঠীগত সংঘৰ্ষ হৈ গ'ল সেই সংঘৰ্ষত বহু শ মানুহ মৃত্যু হৈছে বহুতো হাজাৰ ঘৰ বাৰী ধ্বংস হৈ গৈছে পৰিয়াল ধ্বংস হৈ গৈছে এই আটাইবোৰ বিপিএফৰ চৰকাৰৰ দিনতেই শহীদ লাফিকুল ইছলাম এবিএমচিৰ প্ৰেছিডেণ্টক হত্যা কৰা হৈছে আজিৰ তাৰিখলৈ তাৰ কোনো তথ্য বা তেওঁ কোনে মাৰিলে কি কৰিলে বিটিচি চৰকাৰে দিব নোৱাৰিলে নাম মাত্ৰ CBI তদন্ত ঘোষণা কৰি থলে তাৰপিছত CBI তথ্য আৰু ৰাজহুৱা নকৰিলে গতিকে এইবোৰ হোৱাৰ পিছতো কি যুক্তিত আপুনি ক'ব বিচাৰে যে বিজেপিক ইউপিপিএলক ভোট দিব নালাগে বুলি তাৰমানে আপোনাৰ কথাটো এইটো নেকি যে বিপিএফে যিবোৰ এই কাণ্ডবোৰ কৰিলে এই কাণ্ডবোৰ একেবাৰে সৰু আপোনাৰ দৃষ্টিত
কিন্তু আপুনি যেনেকৈ ভাবিছে, আপুনি কি ভাবি এনেকুৱা ধৰণৰ কথা কৈছে মই নাজানো, কিন্তু 15 বছৰ বা 17টা বছৰে বিটিআৰ অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহখিনি যিমান অত্যাচাৰ হৈছে, সেই অত্যাচাৰখিনি আপুনি বিটিআৰৰ বাহিৰত থকাৰ কাৰণে হয়তো অনুভৱ কৰিব পৰা নাই। যিসকলে বিটিআৰৰ ভিতৰত আছে, যিসকল সংখ্যালঘু বিটিচিত বসবাস কৰে, যিসকলে এই অত্যাচাৰৰ সন্মুখীন হৈছে, তেওঁলোকে এই যাতনাৰ কিমান ভয়াবহ সেইখিনি তেওঁলোকে ভালদৰে অনুভৱ কৰিব পাৰিছে। এতিয়া কথা হৈছে এনেকুৱা আমি যদি কিবা এটা কথা ক'ব বিচাৰোঁ, আমি যেতিয়াই প্ৰশ্ন কৰিব বিচাৰোঁ UPPL দলৰ পৰাই হওক বা বিভিন্ন সংগঠনৰ তৰফৰ পৰাই হওক, যেতিয়া আমি প্ৰশ্ন কৰিব বিচাৰোঁ যে 15 বছৰত BTC চৰকাৰে কেইজন সংখ্যালঘু সম্প্ৰদায়ক EM দিলে, কেইজনক CSB মেম্বাৰ দিছে, কেইজনক TCLCC চেয়াৰমেন দিলে, কেইজন মুছলমানক বা কেইজন সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিক বা সংখ্যালঘু যুৱকক চাকৰি দিলে, কেইজনক পুনৰ সংস্থাপন দিলে। তেতিয়া ৰহমানৰ দৰে কিন্তু ব্যক্তিয়ে এইবোৰৰ ওপৰত আকৌ কয় যে এইবোৰ কথা প্ৰমোদ বড়োৱে কিয় সোধা নাছিলে, কিয় আন্দোলন কৰা নাছিল। প্ৰমোদ বড়ো ডাঙৰীয়া এণ্ড কোম্পানীয়ে যেতিয়া এই প্ৰশ্নবোৰ কৰে বা BTC অঞ্চলত কোনো ধৰণৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত উন্নয়ন হোৱা নাই, এইবোৰ প্ৰশ্ন যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া বা তেওঁৰ দলৰ বা আমি যেতিয়া কৰোঁ, তেতিয়া তেওঁলোকে আমাক কয় বা আমাৰ সভাপতিক কয় আপোনালোকে আগতে এইটো কিয় ধৰা নাছিলে। তো এতিয়া যেতিয়া নেকি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ সভাপতিৰ নেতৃত্ব ল'ব বিচাৰিছে, যি সমস্যা হৈ গ'ল, যিমান ভাতৃঘাতী সংঘৰ্ষ হ'ব লাগে হৈ গ'ল, ইয়াৰ যে পুনৰাবৃত্তি নহয়, আমি শান্তি সম্প্ৰীতি থাকিব বিচাৰোঁ, আমি আটায়ে মিলাপ্ৰীতি থাকিব বিচাৰোঁ, আমাৰ উন্নয়ন বিচাৰোঁ, আৰু উন্নয়ন কৰিবলৈ হ'লে শান্তি প্ৰতিস্থাপন কৰিব লগা হ'ব। আৰু শান্তি প্ৰতিষ্ঠান কৰিব লাগিলে সকলো জাতি জনগোষ্ঠী একেলগে হৈ কাম কৰিব লাগিব। আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াক UPPL দলত সকলো জাতি জনগোষ্ঠী UPPL দলত অসমীয়া আছে, বড়োটো আছেই, মুছলমান আছে, বেংগলী আছে, সকলো ধৰণৰ লিডাৰ আৰু ছাত্ৰ সংগঠনৰ ভাল লিডাৰ তাতে আহি যোগদান কৰিছে। মকিবুৰ ৰহমানে কৈছে যে মোৰ লগত মইনুল হকৰ লগত মানে ভাল, এক্স প্ৰেচিডেণ্ট ABMSU তেওঁৰ লগত গ'লে ভাল, কিন্তু তেখেতে ABMSU প্ৰতিষ্ঠাপক সভাপতিজন কোন সেইজন হ'লে তেওঁ নাজানে। আচলতে ABMSUৰ প্ৰতিষ্ঠাপক সভাপতি সন্মানীয় মইনুল হক চৌধুৰী, তেখেতেও বিটিআৰ অঞ্চলৰ সংখ্যালঘু জনসাধাৰণৰ সম উন্নয়ন সম অধিকাৰ কাৰণে ইমান দিনে মাত মাতি আহিছিলে, আৰু যেতিয়া দেখিছে যে এইটো হাগ্ৰামা মহিলাই কোনোদিনে এই কামখিনি বা উন্নয়ন সংখ্যালঘুৰ উন্নয়ন হোৱাটো নিবিচাৰে, ঠিক তেতিয়াই তেখেতে সকলো কথা চিন্তা কৰি চালি চাই UPPL দলত যোগদান কৰিছে। গতিকে তাৰ পিছতো তেওঁ কি বুজাব বিচাৰে, তেওঁৰ কিন্তু ভাৱমূৰ্তি আমি আমাৰ স্পষ্ট হৈছে যে UPPLক ভোট দিব নালাগে, কোন দলক দিবা এই কথাটো মই নকওঁ, তেওঁ কি বুজাব বিচাৰিছে। গতিকে মই তেখেতক কৈছোঁ যে তেখেতে এনেকুৱা ধৰণৰ ৰাজনীতি বন্ধ কৰক। যদি ৰাজনীতি কৰিব ইচ্ছা আছে তেওঁ অপেন ওলাই আহক, অপেন আহি কোনোবা এটা দলত যোগদান কৰক, তেওঁ কিমান মানুহে বিচাৰে, কিমান মানুহে ভাল পায়। গতিকে মই আপোনালোকৰ জৰিয়তে এইখিনি কথাই ক'ম যে অনাগত দিনত তথ্য নোহোৱাকৈ কোনো ধৰণৰ যাতে কথা নকয়, মানুহক বিভ্ৰান্তৰ সৃষ্টি নকৰে, সংখ্যালঘু জনসাধাৰণক বিভ্ৰান্তি সৃষ্টি নকৰে, আৰু তেওঁ যিমানেই বিভ্ৰান্তিৰ চেষ্টা নকৰক কিয়, সংখ্যালঘু জনসাধাৰণে এইবাৰ গম পাইছে যে কাক ভোট দিব লাগিব, কোন দলৰ হৈ আমি কাম কৰিব লাগিব, আৰু কোন দল ভাল। ইতিমধ্যে সমগ্ৰ বিটিআৰৰ ৰাইজে, সংখ্যালঘু ৰাইজে বা সমগ্ৰ ৰাইজে, বিটিআৰবাসী ৰাইজে সিদ্ধান্ত লৈ পেলাইছে যে আমি এইবাৰ পৰিৱৰ্তন কৰিব লাগিব। আৰু পৰিৱৰ্তনৰ নামত ইতিমধ্যে জনসাধাৰণে বা বিটিআৰবাসী ৰাইজে ইতিমধ্যে UPPL দলক আঁকোৱালি লৈছে, আৰু UPPL দলৰ জয় যিহেতু নিশ্চিত, চৰকাৰ গঠন কৰাটো নিশ্চিত, এইটো দেখিয়ে তেওঁলোকে এনেকুৱা ধৰণৰ বিভ্ৰান্তি পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্যসমূহ আগবঢ়াইছে। গতিকে তেওঁলোকে যিয়েই নকওক, এইবাৰ আমাৰ দলৰ চৰকাৰ গঠন কৰাটো নিশ্চিত, আৰু আমি চৰকাৰ গঠন কৰাৰ পিছতেই যিমান দুৰ্নীতি হৈছিলে ইয়াৰ তদন্ত আৰম্ভ হ'ব। আৰু সংবিধানত স্পষ্টভাৱে আছে যে মোৰ হাতত আছে, তেওঁ যদি দেখা নাই দেখি ল'ব পাৰে যে যিবোৰ অনাবৰু গাঁও
50% বেছি অনাবৰু ৰাইজ বা মানুহ থকা গাঁওসমূহ বিটিআৰৰ বাহিৰত থাকিব বিচাৰে, তেওঁলোকে আইনৰ প্ৰক্ৰিয়াতে থাকিব পাৰে। গতিকে মই এইখিনি স্পষ্ট কৰিছোঁ, ৰাইজৰ মাজত তেওঁ বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে। তেওঁ যদি ইলেকশ্যন খেলিব বিচাৰে অপেন ওলাই আহক বুলি আহ্বান জনাই মোৰ আজি এই বক্তব্য সামৰণি মাৰিছোঁ।